হেল্ল' ফ্ৰেণ্ড, মই জিনাই মোৰ ইউটিউব চেনেল জিনাই এণ্ড পুতলা ব্লগলৈ স্বাগতম জনাইছোঁ। আপুনি যদি মোৰ চেনেলটো পোনপ্ৰথমে আহিছে, ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো টিপি দিব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন হিচাপে পাব। আজি মই ভাবিছোঁ আপোনালোকৰ আগত দহি বাতিম আৰু আপোনালোকে যিসকলে ধৰক নাজানে চাব পাৰিব, অতি সহজ হয়। ব'লকচোন এতিয়া মই কিদৰে চাদৰৰ দহি বাতোঁ। মোক লাগিব এতিয়া চাদৰৰ দহি বাতিবৰ কাৰণে এটা গুলি আৰু কেঁচি আৰু বেজী। আৰু মই এয়া এইখন চাদৰ চাওক, এয়া মই দহি অলপ বাতিলোৱেই। আৰু এয়া চাওক, এইটো এইদৰে চাদৰখন মই আগটো চিলাই ৰাখিছোঁ এয়া সৰুকৈ। আৰু মই অলপমান এয়া দহি বাতি ৰাখিলোৱেই। আৰু এয়া চাওক, মই গুলি আৰু ৰোলেক্স এইটো মই ৰেডি কৰি ৰাখিছোঁ। আৰু এয়া বেজী গুলি ভৰাই ৰাখিছোঁ। এয়া এতিয়া দহি বাতিব লাগে। ব'লকচোন। প্ৰথমতে চাদৰখন আপোনালোকে এনেকৈ মেলি ল'ব। এয়া মই মেলি লোৱাৰ টাইপৰ। আৰু এনেকুৱা এটা মই গধুৰ শিল লৈছোঁ, পটা গুটি। এনেকৈ চাদৰখনৰ ওপৰত ধৰক এনেকৈ দি ল'ব। তেতিয়া ধৰক গধুৰ বস্তু এটা দিলে আপোনালোকে গাৰু দিও ৰাখিব পাৰে। মই শিল এটা দি ৰাখিছোঁ মোৰ সুবিধা কৰি। এতিয়া এয়া প্ৰথমতে মই এনেকৈ চিন দি ৰাখিছোঁ। আপুনি যিমানটো ঘন কৰিব বিচাৰে সিমানটো আপুনি এটা পেনে দি মানে চিন দি ৰাখিব। মই প্ৰতিটোতে এটা চিন দি লৈছোঁ। এতিয়া চাওক, এইটো এনেকৈ নিজৰ অনুমান কৰি এটা বেজী এনেকৈ ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপুনি এনেকৈ এটা গাঁঠি দিব লাগিব। এয়া এটা দিলে, এইটো দিলে অকণমান টান কৰি দিব, নহ'লে ঢিলা হৈ থাকিব যে। আৰু এয়া ৰাখিছোঁ। আপোনালোকে যিমানটো দীঘল কৰিব বিচাৰে সেইটো আপোনালোকৰ নিজৰ মনৰ ওপৰত কথা। এইটো এনেকৈ সমানকৈ ধৰি ল'ব। মই এনেকৈ দি লৈছোঁ। দি হোৱাৰ পৰা এয়া এই গাঁঠি দিয়াত এনেকৈ মাজত দি দিব। মাজত দি এনেকৈ আকৌ এটা গাঁঠি দিব লাগিব। এটা নহয়, দুটা দিব লাগিব। এয়া এনেকৈ অকণমান গাঁঠি দি দিব। গাঁঠি দিয়াৰ পিছত আকৌ এটা গাঁঠি দিব। এয়া গাঁঠি দিব এনেকৈ। গাঁঠি দি হোৱাৰ পিছত এই সূতাডাল আপুনি ইয়াত মাজত ভৰাই দিব। এনেকৈ চাইড কৰি এনেকৈ দিব। এইটো সূতা ৰাখিছে, এইটো সূতা এই তলেদি আপুনি এনেকৈ ভৰাই দিব। চাওক এনেকৈ। খালি আপুনি এই আঙুলিটোৱে এই দুটা আঙুলিয়ে এটা টিপা ৰাখি ল'ব, নহ'লে কাৰণ ঢিলা হ'ব পাৰে। এইটো ইয়াত আকৌ এপেচ দিব লাগিব। চাওক এয়া এনেকৈ। খালি আপুনি আঙুলিটো এৰি নিদিব। এয়া বুজিছে নাই? এয়া হৈ গ'ল। অকণমান এনেকৈ টানি দিব। টানি দিলে ধৰক ঢিলা হৈ নাথাকে। আৰু ইয়াৰ ভিতৰত আপুনি এনেকৈ ভিতৰত ভৰাই দিব। ভিতৰত ভৰাই দিয়াৰ পিছত এয়া আপুনি এটা গাঁঠি দি দিব এইকণতে। মই গাঁঠি চিষ্টেমকৈ দি দিছোঁ। ইয়াত দুটা গাঁঠি দিম, কাৰণ সূতা বস্তুটো ওলাই যাব পৰা সুবিধা থাকে, সেইকাৰণে টানকৈ গাঁঠি দি দিছোঁ। আৰু এই বেজীটো এই সূতাৰ মাজত ভৰাই দিছোঁ, কাৰণ এইটো তেতিয়া কোনেও নেদেখে আৰু সূতা এডাল, সেইকাৰণে এয়া ভৰাই দিছোঁ। এয়া আপুনি আৰু এই জোখত লৈ
এয়া চাওক মই এইটোৰ জোখত আৰু এইটোৰ জোখত লৈ পেলাই এয়া এনেকৈ কাটি দিছোঁ। আৰু যদি এনেকৈ দীঘল হৈ থাকে অকণমান এনেকৈ কাটি দিব, নহ'লে অকণমান হ'লে দেখিবলৈ বেয়া লাগিব। এয়া এইটো হৈ গৈছে। এতিয়া আকৌ এটা দেখাম। এয়া এইদৰে দি ল'ব। দি লোৱাৰ পিছত এই দুইডাল সূতাৰে আকৌ দুটা গাঁঠি দিব লাগিব। এয়া মই এটা গাঁঠি দিলোঁ, আকৌ এটা গাঁঠি দি দিছোঁ। এয়া দি টানি দিছোঁ। আকৌ এই সূতা ইয়াত ৰাখিছোঁ। এই সূতাখিনি ইয়াত উভতাই ধৰি এইটো আঙুলিয়ে বুঢ়া আঙুলিটোৱে ইয়াত এনেকৈ টিপা মাৰি ধৰিছোঁ। আৰু এইটো বেজী, আপুনি এই বেজীটো সূতাডাল এইদৰে ৰাখি ল'ব আৰু এই ছাইডৰ পৰা এনেকৈ ঘূৰাই দিব। ঘূৰাই দি আপুনি এইটো আঙুলিয়ে অকণমান সূতাডাল পিছলৈ টানি দিব। এইটো সূতাৰ আপুনি এনেকৈ টানি দিব। আপুনি ইয়াত এটা গাঁঠিয়ে বনি গৈছে চাওক। এয়া এনেকৈ টানি দিব, আকৌ এবাৰ দিব। আপুনি দুবাৰ তিনিবাৰ আপোনাৰ নিজৰ ইচ্ছাৰ কথা। বেছি শকত হ'লেও এইটো মানে ডাঙৰ ডাঙৰ দেখাব। এয়া চাওক, এয়া মোৰ গাঁঠি হৈছে। আৰু ইয়াৰ সূতাৰডালত এইটো সূতাৰ এনেকৈ ভিতৰত এয়া বেজীটো এনেকৈ ভৰাই দিব। এয়া বেজীটো ভৰাই দি এনেকৈ টানি লৈ আহিব। এয়া এইটো চাওক হৈ গৈছে। এতিয়া আপুনি এই দুইটাৰ অনুমান কৰি আপুনি জোখত কাটি দিব। এয়া মই জোখত কাটি দিলোঁ। এইটো হৈ গৈছে। এতিয়া মই কৰিম আকৌ 3 নম্বৰটো। 3 নম্বৰটো কৰিম। এয়া চাওক, এয়া এনেই উজু হয়, খালি আপোনালোকে ভালকৈ দুবাৰ মন দি চাই ল'ব, তাৰপিছত আপোনালোকে কৰি দিব পাৰিব। এই 3 নম্বৰৰ কাৰণে মই এয়া সূতা গাঁঠি দিলোঁ। আৰু এয়া দি ল'ম এনেকৈ আঙুলি এটাই আপুনি এনেকৈ টিপা দি ধৰি ল'ব, গাঁঠি দিবলৈ সুবিধা হয়। এয়া টানি দিব, খালি ঢিলা কৰি নাৰাখিব। কাৰণ যদি আপোনাৰ কটন সূতাৰে কৰিছে তেতিয়া আপোনাৰ ইমান পিছল খাই নাযায়। কাৰণ আপুনি যদি দলিত কৰে তেতিয়াতো পিছল হয়, দলি সূতাটো বহুত পিছল হয়, সেইকাৰণে ধৰক অসুবিধা পাব। সেইকাৰণে আপুনি টিপাটো খালি আৰু ৰছীডাল খুব টানি টানি কৰিব। তেতিয়া বস্তুটোৰ ইয়াৰ যিটো মাথাত হয় মানে এইকণ তেতিয়া আপোনাৰ ডাঙৰ হৈ নাথাকে। বেছি ডাঙৰ হৈ থাকিলেও বেয়া লাগিব দেখিবলৈ। আৰু হৈ গৈছে এতিয়া এইটো। আৰু মই এতিয়া এনেকৈ গাঁঠি দিম। এয়া এক পেচ এনেকৈ দি লৈছোঁ, মই এনেকৈ টানি দিছোঁ। আকৌ আৰু এপেচ দিম মই। এয়া দহি কেইবাটাৰ ডিজাইনত মানে হেৰি কৰিব, মানে দহি বাতিব পাৰি। মই এইটো এনেই সহজ, সেইকাৰণে মই এইটোকে কৰোঁ। এয়া চাওক, এতিয়া আকৌ আপুনি এই সূতা যিকেইডাল গাঁঠি দিছিলে তাৰ মাজত ভৰাই দি আপুনি এটা গাঁঠি ভালদৰে দিব, টানি টানি গাঁঠিটো টানিব। এয়া চাওক, এয়া এনেকৈ টানি দিলে আকৌ এটা দিম টানি গাঁঠি এটা। মই দুটা গাঁঠি দিওঁৱেই। এয়া হৈ গৈছে। আৰু ইয়াৰ মাজত ভৰাই দিছোঁ। এয়া হৈ গ'ল। এতিয়া মই কাটি দিম। এয়া
আপোনালোকক মই দহি বাতি দেখালোঁ আৰু মই এতিয়া এয়া চাওক এটা আগ কৰি থোৱা আছে এয়া এই আগখিনি এইটো কৰি থোৱা আছে এয়া চাওক কৰি লৈছোঁ এইখিনি এয়া এটা কৰি হৈ গ'ল আৰু ইয়াৰো অকণমান আধা কৰি থোৱা আছে আৰু মই কৰা মই দহি বটা দুযোৰ কাপোৰ আছে আপোনাক দেখাম এয়া চাওক এইযোৰ বগা এইযোৰ চাওক এইযোৰ হৈছে পলিপাট এইযোৰ পলিপাট হয় এয়া এইটো হৈছে পলিপাট হয় এয়া এইটো মই এয়া কৰিছিলোঁ অকণমান দীঘলকৈ ৰাখিছোঁ এয়া এইটো বগা দলিয়ে কৰিছোঁ মানে দহি বাতিছোঁ কাৰণ ইয়াত মাজত যে বগাটো আছে সেইকাৰণে বগাটো ইয়াত বহুত কম আছে যে সেইকাৰণে জিলিকিবৰ কাৰণে এইটো বগাটো দহি বাতিছোঁ তো কেনেকুৱা লাগিছে বাৰু কমেণ্টত কৰি জনাবচোন আৰু 2 নম্বৰখন চাব এয়া এইখিনিও কৰিছিলোঁ মই দলিয়ে এইযোৰ মই নিজে কৰা কাপোৰ হয় এইটো দহি কৰিছিলোঁ থৈ দিয়া আছে খাতে এয়া এইবোৰ এনেদৰে উঠিছিলোঁ অকণমান দীঘলকৈ চাওক এয়া এইকেইযোৰ আৰু দিয়া আছিলে কাৰণ বিহুৰ ছিজন আছিলে সেইকাৰণে এইবিলাক নিয়া হৈ গ'ল এইকেইযোৰে থাকি গ'লগৈ সেইকাৰণে মই ভাবিছোঁ আপোনালোকক দেখাম কেনেকুৱা লাগিছে আৰু দহি কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি আপুনি পোনপ্ৰথমে আহিছে ছাবস্ক্ৰাইব কৰি দিব তলত থকা বেল আইকন টিপি দিব আৰু নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাই আছোঁ আজিলৈ আহোঁ বাই বাই